Everyone, welcome to my YouTube channel. আজি বাইক বেলেগ দেখিছা নাই কেনেকুৱা গুলি গুলি পিকআপ ওয়াও কি মজা এজন মোৰ লগৰ এজনৰ বাইক হয় ফোন কৰিলে ৰাতিপুৱা বোলে বল এঠাইৰ পৰা ফুৰি আহোঁ তাৰপিছত কথা মতে কাম আহিলোঁ ওলাই তাৰপিছত বোলো সি ৰেডি হোৱা টাইমখিনি মই তাৰ বাইকখন এবাৰ চলাই চাওঁ গতিকে ব্লগটো বাৰু মোৰ বাইকখনৰ পৰাই কৰিম আজি গৈ আছোঁ বাক্সা ডিষ্ট্ৰিক্ট বাক্সা ডিষ্ট্ৰিক্টত এটা ঠাই দেখুৱাওঁ বলক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ নে কি কয় আমি টংলা টাউনৰ পৰা পূৰা কোনফালে যাব লাগিব দেখাই থাকিম বাৰু আপোনালোকক গতিকে বতৰটো এফালে ডাৱৰীয়া পালোঁ আকৌ এতিয়া টংলাত আহি পূৰা মানে ৰ'দ একদম গা পুৰি দিছে মানে জালুকবাৰী ৰোড হয় কিন্তু এইটো গুৱাহাটী জালুকবাৰী নহয় বাৰু এইটো টংলাৰ পৰা অলপ আগত জালুকবাৰী বুলি কয় এইফালে আমি যাব লাগিব আমি যিটো ডেষ্টিনেশ্যনত গৈছোঁ মানে ইফালে অলপ শ্বৰ্টকাট হয় আৰু এই আগেৰে চিধা ৰাস্তাটোৰে যাব পাৰি কিন্তু মানে সেই ৰাস্তাটোৰে নগৈ আমি ইফালে কাটি দিলোঁ ইফালেৰে যাব পাৰি ইফালেৰে শ্বৰ্টকাট হয় চাওক না ৰাস্তা আগত কোনোৱে নাই খালী গতিকে আৰু দবাই থাকক আৰু পূৰা দবাই থাকক চাওক নাজাৰা কি মজা জায়গা নীল ভাই পুৰা খালী আছে 2 hours later প্লেনিং মানে হঠাৎ অলপ চেঞ্জ হৈ গ'ল এইকাৰণে চেঞ্জ হৈ গ'ল কৈ আছোঁ কি কাৰণত চেঞ্জ হৈছে মানে বৰনদী নগৈ ডাইৰেক্ট আমি বগামাটি আহিছোঁ বগামাটিলৈ আহিছোঁ বগামাটি মোৰ ব্লগ এটা আছে আপোনালোকে দেখা পাব হ'লেও এবাৰ আকৌ আহি গ'লোঁ এতিয়া আকৌ ইয়াতে মানে গেট পাছ আমি ল'ব লাগিব তাতে বাইকত কিমান 20 টকা ন পাছ পাই গ'লোঁ গেট পাছ এখন দেখুৱালেহে মানে এই বাঁহডাল দেখা পাইছেনে এইডাল বাঁহ উঠাই দিব আৰু গতিকে ব'লক গেট পাছখন দেখাই আমি আৰু ভিতৰত সোমাই যাওঁ আৰু চাওক বগামাটি আৰু এয়া অফ ৰোড ঘেটেং আহি গ'ল অফ ৰোড একো নাই অফ ৰোডৰ মজা ল'ব লাগে হঠাৎ প্লেনটো এইকাৰণে চেঞ্জ কৰি দিয়া হ'ল যে খা খবৰ লওঁতে মানে গম পালোঁ যে বগামাটিত মানে আপোনাৰ জিপ লাইনটো মানে অ'পেন কৰিছে লকডাউনৰ সময়ত এতিয়া মানে অ'পেন হোৱা নাছিল এতিয়া মানে পাব্লিকৰ কাৰণে অ'পেন কৰি দিছে চ' মানে পটককৈ গম পালোঁ আৰু জিপ লাইন কৰিব অলপ ইচ্ছাই আছিল সেইকাৰণে বোলো ভাবি প্লেনটো চেঞ্জ কৰি দিলোঁ আৰু বগামাটি বৰনদীত যাম অলপ দেখুৱাই দিম বাৰু আপোনালোকক বৰনদীটো কেনেকুৱা হয় a few moments later ড্ৰেছটো চাই গমেই পাইছে ক'ত যাম গতিকে লাষ্ট টাইম ভিডিঅ'ত দেখাইছিলোঁৱে যে মানে তেতিয়া জাষ্ট মানে ষ্টাৰ্ট হৈ আছিল আৰু সেইকাৰণে মানে কৈছিলোঁ নহয় পিছত আহি আমি কৰিম গতিকে আজি আহি গ'লোঁ গতিকে আপোনালোকক দেখুৱাওঁ আৰু এই যে চাওক আপোনালোকে দেখিছে জিপ লাইনিং কৰিলোঁ অলপ মানে অলপ বুকুটো এইটো মাৰিছিলে আৰু ধপধপ মাৰিছিলে যেতিয়া মানে প্ৰথম যেতিয়া ষ্টাৰ্টিং পইণ্টত আছিলোঁ তেতিয়া অলপ ভয় লাগিছিলে তথাপিও মানে পাৰ হোৱাৰ পিছত মানে ভয়টো নোহোৱা হৈ গ'ল আৰু মানে কথাতে কয় ন দেৰকে গেট জি দে হয়নে নহয় গতিকে আৰু আমি যদি বস্তু এটা কৰি নাচাওঁ সেই বস্তুটো মানে মই যদি আজি জিপ লাইনত নুঠিলোঁ হয় তেতিয়া হয়তো মানে মোৰ একদম গোটেই জীৱনটো মানে ভয়টো থাকি গ'ল হয় যে জিপ লাইনত মই উঠিব নোৱাৰোঁ মোৰ ভয় লাগে কিন্তু আজি যেতিয়া উঠিলোঁ গতিকে আৰু মই ভয়টোকে নোহোৱা কৰি দিলোঁ গতিকে যিকোনো কামেই আপোনালোকে যেতিয়া কিবা এটা কাম কৰিবলৈ ভয় কৰি থাকে গতিকে সেই কামটো নকৰাকৈ আপোনালোকে বস্তুটোক ভয় নকৰিব কৰি উঠি আপুনি চাওক কি ৰিজাল্ট পায় গতিকে মই এতিয়া মোৰ ৰিজাল্টটো মানে এতিয়া পূৰা আকৌ এবাৰ মানে যাওঁ লাগি আছে গতিকে দাম 300 টকা গতিকে 300 টকা আৰু দুবাৰ দিলে 600 টকা ইমান পইচাও নাই বাৰু গতিকে গমেই পায় তথাপি এবাৰ কৰিলোঁ মনত শান্তি আৰু ভয় নাই এতিয়া আমি গৈ আছোঁ আপোনাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যনটোলৈ আমি কৈছিলোঁ যে বৰনদী যাম বৰনদী ভটিয়াই বুলি এখন চিনেমাও আছে কিন্তু বৰ ধুনীয়া চিনেমা বোলে এতিয়ালৈ চোৱা নাই মই কিন্তু সুবিধা পালে চাম আৰু গতিকে চাওঁ কেনেকুৱা লাগে বৰনদী পালোঁ আহি এইটোৱে হয় বৰনদী ইয়াত
ইয়াতো আহে মানুহ পিকনিক খাবলৈ মানে সেইবিলাকে হ'ল আৰু আপোনাৰ ভূটান পাহাৰ বগামাটি এইফালে থাকিলে এইটোৱে আৰু আপোনাৰ বৰনদী ইয়াতে পিকনিক খাব আহিব পাৰিব আপোনালোক গতিকে আৰু বেলেগ বেছি আৰু বেলেগ একো নাই আৰু এইটোৱে নদীটো আছে শিল আছে তাত পিকনিক খাব মজাকৈ ধুনীয়া আৰু মানে এইবিলাক মানুহ মানে মেন মেড হৈছে দেই এইবিলাক নিজে নিজে মানে মানুহে বনাই লৈছে মানে ইয়াতে এইবিলাক আগতে মানে এইবিলাক নদী আছে যেতিয়া দলংখন হ'ল ৰাস্তা হ'ল তেতিয়া মানে এইবিলাক মানুহে এই আপুনি যে দেখি আছে গোটেইবিলাক এইফালে আমি যে য'ত থিয় হৈ আছোঁ এইবিলাক চব মানে মানুহে মানে পুতি পুতি বনাই লৈছে মানে হৈছে গতিকে তো আমি এতিয়া আৰু কি কৰোঁ আৰু সেইটোৱে ঘৰলৈ গ'ল নে কি গতিকে আপ ডাউন 110 মান হ'ব 110 মান কিলোমিটাৰ আজিৰ দিনটো বাইক চলাই উঠি এতিয়া ঘৰ পালোঁহি আৰু মানে ঘৰত সোমোৱা ৰাস্তাটোত সোমাম গতিকে অলপ ভাগৰ লাগিছে ভাগৰ লগাত অলপ সোনকালে গা পা ধুই আৰু শুই যাম আৰু গতিকে আপোনালোকে ক'ব কেনেকুৱা মানে ভিডিঅ'টো লাগিলে আপোনালোকৰ চাই ভাল পালে আপুনি লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে থেংক ইউ আৰু বাই বাই